কি খবৰ আশা কৰোঁ সকলে ভালে আছা মোৰ অন্য এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ আমি অন্য এটা ঠাইলৈ গৈ আছোঁ অসমৰ ভূমিত এনেকুৱা জংঘল আছে হয়তো কিছুমানে সপনতো দেখা নাই অকল জংঘল 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 য'ত নেকি সূৰ্যৰ তাপ পোহৰে কোনো ঢুকি নাপায় এনেকুৱা জংঘল জংঘলৰ মাজেৰে এই নদীটো বৈ গৈছে সুন্দৰ মনোমোহা দৃশ্য